এইজোপা আম গছ দেখিছে, এইজোপা আম গছ খাবলৈ কেনেকুৱা হ'ব বাৰু? টেঙা অতিপাত টেঙা মানে। কুকুৰা মাৰিবি? হাই গাইছ, মই মনজিত গগৈ, মোৰ ইউটিউব চেনেল মনজিত YT আছাম ব্লগছলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, মই এতিয়া গৈ আছোঁ স্কুললৈ, মানে আমাৰ পৰীক্ষা চলি আছে। সেই গতিকে মই পৰীক্ষা দিবলৈ আহিছোঁ। ইমান ঠাণ্ডা বন্ধুসকল, দেখিছে এইফালে পুৰা গোটেই কুঁৱলী গোটেই কুঁৱলী পৰিছে, কুঁৱলী ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, মই এতিয়া বৰ্তমান পাইছোঁহি গাঁৱৰ তিনিআলিত। এতিয়া মই অকণমান সময় ইয়াতে ৰখিব লাগিব। বাছখন আহে, মানে বাছখন আহিব 8:30মান বজাত, আৰু মই বাছখনত উঠি স্কুললৈ যাম। গাইছ, পুৰা ঠাণ্ডা পৰিছে। এইবোৰ পুৰা ইফালে পথাৰখন সিফালে দেখিয়ে নাপায়। এইফালে পুৰা ৰাস্তাটোও দেখি পাবলৈ কষ্ট হৈছে। ৰাস্তাটোত পুৰা কুঁৱলী পৰিছে, এইফালে গোটেই গাঁৱত গোটেই কুঁৱলী। বন্ধুসকল, মই এতিয়াও ৰখি আছোঁ। বৰ্তমান সময় হৈছে 8:11। এতিয়া বাছখন এতিয়ালৈকে অহা নাই। বাছখনতো অহা নাই। এফালে ৰাস্তাই গাড়ী এখনো অহা নাই। আজি গাড়ী মটৰবিলাক নাহিব চাগে সোনকালে। পুৰা কুঁৱলী পৰিছে, ঠাণ্ডা হৈছে, সেইটো কাৰণে ৰাস্তা দেখিয়ে পোৱা নাই। সেইটো কাৰণে গাড়ীখন অহাত অলপ দেৰি হ'ব চাগে। তথাপিতো অলপ সময় ৰখোঁ। বন্ধুসকল, এতিয়া মই বৰ্তমান আহি গাঁৱত পালোহি। স্কুলৰ পৰা আহি এতিয়া মই ঘৰলৈ গৈ আছোঁ। আপোনালোকক অথনি যাওঁতে বাছত উঠা দেখাব নোৱাৰিলোঁ, তো ভাইটি এটাৰ লগত কথা পাতি আছিলোঁ। ভাইটিৰ লগত কথা পাতি থাকোঁতে ঘপককৈ বাছখন আহিলে, আৰু মই উঠি পিনে গ'লোগৈ। ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ। এতিয়া ব'লক ঘৰলৈ গৈ থাকোঁ। গৈ এয়া সৰিয়হ খেতি। এইজোপা আম গছ দেখিছে, এইজোপা আম গছ কি ভাবিছে আপোনালোকে? এনেকুৱা খাবলৈ কেনেকুৱা হ'ব বাৰু? টেঙা অতিপাত টেঙা মানে। এইখন হৈছে মোৰ প্ৰথম স্কুল। এইখন মই পঢ়া LP স্কুলখন। এইখন হৈছে অংগনবাদী, এইখন LP স্কুল। এতিয়া গৈ পালোহি এজোপা বগৰী গছ। এইজোপা বগৰী গছ, এইজোপা বগৰী গছজোপাত এতিয়া মই বগৰী এটা খাম। বগৰীখিনিতো নাই পকা, বগৰী পকা নাই। বগৰী নাই পকা। এজোপা মই এতিয়া আকৌ গৈ থাকিব লাগিব। কেঁচাকৈ হ'লেও এটা খাম নেকি? গৈ আছোঁ। জানো কি কৰিছ? কি কৰিছ? ছাগলী ৰখীয়া হে? মাটিমাহখিনি শুকাইছে নাই? শুকাইছেগৈ। কি দেওবাৰে মাৰিবি? কুকুৰা মাৰিবি? সেই নহয়, খাবলৈ কুকুৰা মাৰিবি নাই? খানাটো কি হ'ব? খানাটো কি হ'ব? ব্ৰইলাৰ মাংস? ব্ৰইলাৰ মাংস নাখাওঁ দেই। কাহানিকে মাৰিবি? পৰহিলৈ কেই তাৰিখ বাৰু? 31 তাৰিখ হয় নাই? লাষ্ট ডিচেম্বৰ। পতাকাটো পাৰিব নোৱাৰিলি দে। আছে নাই তোৰ? আছে তোৰ আছে? তো গাইছ, এতিয়া মই ঘৰত পালোহি। এতিয়া কাপোৰ চোলা সলকা লওঁ, তাৰপিছত ভাত চাত খাই লওঁ, তাৰপিছত